হেল্ল' বন্ধুসকল, মই নিখিলে মোৰ ইউটিউব চেনেল আছামিজ এডুকেশ্যনেল চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ লগত আলোচনা কৰিম নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান বিভাগৰ দ্বিতীয় খণ্ডৰ অৰ্থনীতি বিজ্ঞানৰ প্ৰথম অধ্যায়ৰ প্ৰশ্নোত্তৰখিনি। ইতিমধ্যে মই ইয়াৰ আগৰ প্ৰশ্নোত্তৰখিনি দুটা ভিডিঅ'ত আলোচনা কৰিছোঁ। আজি তাৰ পাছৰ প্ৰশ্নোত্তৰখিনি আলোচনা কৰিম। ব'লকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। দীঘল উত্তৰৰ প্ৰশ্ন। 1 নম্বৰ, অৰ্থবিজ্ঞান অধ্যয়নৰ প্ৰয়োজনীয়তা উদাহৰণসহ ব্যাখ্যা কৰা। উত্তৰ: বহুকেইটা কাৰণত অৰ্থবিজ্ঞান অধ্যয়নৰ প্ৰয়োজনীয়তা আছে। তাৰে কেইটামান তলত উল্লেখ কৰা হ'ল। ক. বস্তু বা সামগ্ৰী। সুস্থ গণতন্ত্ৰত নাগৰিকৰ সচেতনতা অপৰিহাৰ্য। এগৰাকী কৰদাতাই নিশ্চয় জানিব খুজিব চৰকাৰে কিদৰে ৰাজহ সংগ্ৰহ কৰে আৰু কিদৰে ব্যয় কৰে, ব্যয় কৰোঁতে কি নীতি মানি চলা হয়, সংগৃহীত ৰাজহৰ উচিত ব্যৱহাৰ হৈছে নে নাই ইত্যাদি। এগৰাকী সংগঠকে গভীৰভাৱে দেশৰ দৰিদ্ৰতাৰ কাৰণসমূহৰ ফঁহিয়াই চাব বিচাৰিব। এই ক্ষেত্ৰত তেখেতে বুজি পাব যে সমস্যাটোৰ বহুতো কাৰণ। অৰ্থনৈতিক সচেতন গ্ৰাহক হিচাপে আমি জানিব খুজিম যে বজাৰত অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ মূল্যবৃদ্ধিৰ কাৰণবোৰ কি, বিশ্বায়ন বা গোলকীকৰণ কি, ইয়াৰ সুফল আৰু কুফলবোৰ কি। খ. উপযোগিতা। উপযোগিতা হৈছে কোনো বস্তু বা সেৱাৰ মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতা। বস্তুৰ উপযোগিতা নিৰ্ধাৰণত অৰ্থবিজ্ঞানে সহায় কৰে। গ. সম্পদ। অৰ্থনীতিত কোনো বস্তু সম্পদ বুলি ধৰা হয় যেতিয়া সেই বস্তুৰ উপযোগিতা, অপ্ৰাচুৰতা বা দুৰ্লভতা, হস্তান্তৰ যোগ্যতা আৰু বাহ্যিকতা এই চাৰিটা বৈশিষ্ট্য বা গুণ থাকে। ঘ. চাহিদা। এজন ভোক্তাৰ কোনো বস্তু এটা পাবলৈ থকা হাবিয়াস বা আকাংক্ষাক চাহিদা বুলি কোৱা হয়। এই ক্ষেত্ৰত উক্ত বস্তুটো ক্ৰয় কৰাৰ আৰ্থিক ক্ষমতা ভোক্তাজনৰ থাকিব লাগে। চাহিদাৰ নিৰ্ধাৰণ অৰ্থবিজ্ঞানৰ অংগ। ঙ. বজাৰ। অৰ্থবিজ্ঞানত বজাৰ বুলি ক'লে এনে এটা ব্যৱস্থাক বুজায় য'ত নিৰ্দিষ্ট দৰত কোনো এটা বস্তু গ্ৰাহক আৰু বিক্ৰেতাৰ মাজত প্ৰত্যক্ষ বা পৰোক্ষভাৱে কিনা-বেচা হয়, যেনে গুৱাহাটীৰ ফাঁচী বজাৰ, শ্বপিং মল, ষ্টক বজাৰ, অনলাইন বজাৰ আদি। প্ৰথম চ. মূলধন। উৎপাদনৰ উপায় বা আহিলাকে মূলধন বুলি কোৱা হয়। উৎপাদনৰ সেই অংশটোক মূলধন বুলি কোৱা হয় যিবোৰ পুনৰ উৎপাদন কামত ব্যৱহাৰ কৰিব পাৰি, যেনে খাদ্যশস্য উৎপাদনৰ বাবে এডৰা মাটি মূলধন। সঞ্চয়। আয়ৰ যি অংশ ভোগ কাৰ্যত ব্যয় কৰা নহয় তাকে সঞ্চয় বুলি কোৱা হয়। সঞ্চয় হৈছে মূলধনৰ আহিলা। বিনিয়োগ। কোনো মূলধন যেতিয়া উৎপাদন কাৰ্যত ব্যৱহাৰ কৰা হয় তাকে বিনিয়োগ বোলায়। মূলধন হৈছে এক মজুত ধাৰণা আৰু বিনিয়োগ হ'ল এক প্ৰবাহ ধাৰণা। ওপৰত সকলোবোৰ বিষয় অৰ্থবিজ্ঞানৰ অন্তৰ্গত। 2 নম্বৰ প্ৰশ্ন। অৰ্থবিজ্ঞানৰ কোনটো সংজ্ঞা আটাইতকৈ বেছি গ্ৰহণযোগ্য আৰু কিয়, ব্যাখ্যা কৰা। উত্তৰ: অৰ্থবিজ্ঞানৰ আটাইতকৈ বেছি গ্ৰহণযোগ্য সংজ্ঞাটো হ'ল লায়নেল ৰবিনছৰ সংজ্ঞাটো। 1. মানুহৰ অভাৱ অসীম। 2. অভাৱ পূৰণৰ উপায় বা আহিলাসমূহ সীমিত। 3. সীমিত সম্পদসমূহ বিকল্প ব্যৱহাৰযোগ্য। এই তিনিটা মৌলিক ধাৰণাৰ পৰা অৰ্থনৈতিক সমস্যা বা পচন্দৰ সমস্যাৰ সৃষ্টি হয়। বিকল্পভাৱে ব্যৱহাৰযোগী সীমিত সম্পদৰ সহায়ত অসীম অভাৱৰ কোনটো অভাৱ পূৰণত অধিক গুৰুত্ব দিব, সিয়ে অৰ্থনৈতিক সমস্যা বা পচন্দৰ সমস্যাৰ সৃষ্টি কৰে। ৰবিনছৰ সংজ্ঞাটোক নাটনি সংজ্ঞা বুলিও কোৱা হয়। ৰবিনছৰ সংজ্ঞাটো সমালোচনাৰ ঊৰ্ধ্বত নহয়। সমালোচনা কৰা সকলৰ মতে পচন্দৰ সমস্যাতকৈ বৰ্তমান কালৰ অৰ্থনৈতিক উন্নয়নৰ সমস্যাহে অধিক গুৰুত্বপূৰ্ণ। ৰবিনছৰ সংজ্ঞা এই ক্ষেত্ৰত নিমাত যদিও এই সংজ্ঞাই অধিক গ্ৰহণযোগ্য, কিয়নো পচন্দৰ সমস্যাই বৰ্তমানে অৰ্থনৈতিকত প্ৰধান গুৰুত্ব পাইছে। 3 নম্বৰ প্ৰশ্ন। অৰ্থবিজ্ঞানৰ পৰিসৰ সম্পৰ্কে লিখা। উত্তৰ: অৰ্থবিজ্ঞানৰ পৰিসৰে সমাজ বিজ্ঞানৰ আৰ্থিক কাৰ্যকলাপ সামৰি লয়। অৰ্থবিজ্ঞানৰ পৰিসৰে সামৰি লোৱা বিষয়বোৰ হ'ল ভোগকাৰ্য, উৎপাদন, বিতৰণ, বিনিময়, মুদ্ৰা, আয়, ৰাজহুৱা বিত্ত বিভাগ, কল্যাণকামী অৰ্থনীতি, পৰিৱেশীয় অৰ্থনীতি আৰু দক্ষতা। তাৰে দুটা বিষয় হৈছে ভোগকাৰ্য
আমাৰ অভাৱ দূৰ কৰা কাৰ্যকলাপেই হৈছে ভোগ। ভোগ কাৰ্যৰ লগত জড়িত বিধিসমূহ ভোক্তাৰ ভাৰসাম্য ইত্যাদি অধ্যয়ন অৰ্থনীতিৰ পৰিসৰৰ অন্তৰ্ভুক্ত। উৎপাদন। উপযোগী সামগ্ৰী অথবা সেৱাৰ সৃষ্টিয়েই হৈছে উৎপাদন। উৎপাদনৰ চাৰিটা উপাদান ভূমি, শ্ৰম, মূলধন আৰু সংগঠনৰ উপৰি উৎপাদনৰ বিধি উৎপাদকৰ আলোচনা কৰা হয়। যদি এই ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব। লগতে মোৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে নতুনকৈ অহা ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনসমূহ সকলোতকৈ আগতে পাই থাকে। আৰু আগৰ ভিডিঅ'সমূহৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম, তাত গৈ প্ৰশ্নখিনি কৰিব পাৰিব। ধন্যবাদ।